নমস্কাৰ মই নিপৰা আৰু আপোনাক ধন্যবাদ ও শ্যাম কানু বজাই মোহন বেনু। নমস্কাৰ মই নিপৰা আৰু আপোনালোকে চাই আছে নিপৰা গৈ ইউটিউব চেনেল। পুনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি যিহেতু জন্মাষ্টমী হয় সেয়েহে নামঘৰলৈ গৈ আছোঁ। যিহেতু নামঘৰলৈ ৰাতি যোৱা হৈছিলে সেয়েহে মোবাইলৰ ফ্লাছ জ্বলাই দিছে নিতিয়াজ আৰু তিলত পলে আৰু লগে ভাগে তেনেকৈ আৰু চাই যাওক শেষলৈকে ভিডিঅ'টো কি হয় আজি সকলোবিলাক দেখাবলৈ চেষ্টা কৰিম। চাই যাওক। নামঘৰ আহি পাই গ'লোহি। ধন্যবাদ ছাৰ বৰুৱা। ভাগত পঢ়িবলৈ বহিছে আৰু পঢ়িব লাহেকৈ। আৰু সেইফালে ভাগত পঢ়ি আছে। 10:20 12টা বজাত ধৰিছে ভাগত পঢ়ি আছে। চাই যাওক ভিডিঅ'টো শেষলৈকে চাই দিয়া চব ভকত আজি। আগতে কৃষ্ণ 12 বজাতে জন্ম হয় কিন্তু এইবাৰ অলপ বেছি সোনকালে জন্ম হয় 11টা বজাতে জন্ম টকা কমাই দিলোঁ। ৰাতি 12টা বাজি গ'ল। এটাই তামোল খাবলৈ তামোল গুচাই আছে। এনেকুৱাই মানে তামোল খাবই। নামঘৰৰ গোপিনীসকলে নাম লৈ আছে। আৰু এতিয়া সময় হৈছে 1:40 আৰু 1:40ত আমি প্ৰসাদ খাই আছোঁ চব। The next day. গুড মৰ্ণিং সকলোকে। আৰু আপোনালোকে ভিডিঅ'টোত দেখিলে নামঘৰ গৈছিলোঁ যিহেতু জন্মাষ্টমী আছিলে সেয়েহে নামঘৰলৈ গৈছিলোঁ আৰু ৰাতি 2টা বজাত আহি পালোহি। আহি আৰু মোবাইলটো লৈ ভিডিঅ' কৰিব নহ'ল কাৰণ টোপনি ধৰিলে সেয়েহে শুই দিলোঁ। আৰু আজি ৰাতিপুৱা শুই উঠি ভাবিলোঁ যে ভিডিঅ'টো এণ্ডিং কৰি দিওঁ। আজি প্ৰায় এসপ্তাহমানেই হ'ল মোৰ ইউটিউব চেনেলটিত কোনো ধৰণৰ ভিডিঅ' আপলোড কৰা নাই। আৰু এফালে যোৱাৰ প্লেনিং কৰি থকা হৈছে। যদি যোৱা হয় ইয়াৰ নেক্সট ভিডিঅ'টো সেই ঠাইটুকুৰা পাব। আৰু ক'ত যাম এতিয়াই নকওঁ, গম পাব নেক্সট ব্লগত ক'ত যোৱা হয়। জন্মাষ্টমীৰ এটা সৰু ব্লগ আপোনালোকলৈ আগবঢ়ালোঁ। কেনে পালে? যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলটো নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।